হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰত 30 কমৰৰ চিম্পুল লেডিজ ফুল পেণ্ট এখন কাটিং আৰু চিলাই কৰি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। লেডিজ ফুল পেণ্টখন কাটিবৰ কাৰণে মই কাপোৰ ল'ম 2.25 মিটাৰ। মই প্ৰথমতে ফ্ৰণ্ট পাৰ্ট কাটিং কৰিম আৰু অপেন ছাইড মই সন্মুখৰ ফালে লৈছোঁ। এতিয়া অপেন ছাইডৰ পৰা মই জোখবিলাক লৈ যাম। এতিয়া বেল্টৰ কাৰণে মই জোখ লৈছোঁ 2 ইঞ্চি আৰু এনেকৈ মই এডাল আঁচটানি দিছোঁ। এতিয়া মই বেল্টৰ পৰা তলৰ দীঘলটো ল'ম। ৰেডি দীঘল লাগে 34 ইঞ্চি আৰু 2 ইঞ্চি মই ফল্ডৰ কাৰণে লৈছোঁ। আৰু এইফালে মই এনেকৈ দাগ দিছোঁ আৰু এনেকৈ এডাল আঁচটানি দিম। এতিয়া মই কোমৰৰ মেজাৰমেণ্টটো ল'ম। মই হিপ অনুযায়ী কোমৰৰ মেজাৰমেণ্ট ল'ম। হিপ হৈছে 36 ইঞ্চি। 36ক 4ৰে ভাগ কৰিলে হয় 9 ইঞ্চি আৰু মই 2 ইঞ্চি লুজিঙৰ কাৰণে লৈছোঁ। টোটেল মই 11 ইঞ্চি দাগ দিছোঁ। যিটো আমাক ক্ৰছ হ'ব তাতেও মই 11 ইঞ্চি দাগ দিছোঁ আৰু এইফালেও এনেকৈ দাগ দিছোঁ। এতিয়া এনেকৈ এডাল আঁচটানি দিম। এতিয়া গলাই ল'ম মই 2 ইঞ্চি। 2 ইঞ্চিত মই এনেকৈ দাগ দি এনেকৈ আঁচটানি দিছোঁ আৰু গলাইটো মই দি দিছোঁ। এনেকৈ মই গলাইৰ শ্বেপটো দি দিছোঁ। এতিয়া মই বটম ল'ম। এয়া হৈছে 13.5 ইঞ্চি। 13.5 ইঞ্চিৰ মই এনেকৈ মাজতে ভাঁজ কৰি লৈছোঁ। ভাঁজ কৰি লৈ মই এনেকৈ দাগ দি ল'ম। আৰু এয়া 13.5 ইঞ্চি মই তলৰ ফালে লৈছোঁ। তলৰ ফালে তলৰ বটমটো মই 13.5 ইঞ্চি এনেকৈ দুভাগ কৰি লৈছোঁ। দুভাগ কৰি লৈ মই 20 ভাগত এনেকৈ দাগ দি লৈছোঁ। এতিয়া বটম লাগে মোক 6 ইঞ্চি। এইফালে মই 3 ইঞ্চি লৈছোঁ আৰু এইফালে মই 3 ইঞ্চি লৈছোঁ। এতিয়া ফল্ড কৰাৰ কাৰণে মই তিৰছাকৈ আঁচটানি দিছোঁ। এতিয়া কৰ্ভ স্কেলৰ সহায়ত মই আঁচবিলাক দি দিম।
আৰু এইফালেও মই এনেকৈ আঁচডাল টানি দিছোঁ। এতিয়া মই এই গোটেইখিনি এনেকৈ কাটি দিম। এতিয়া হৈ গ'ল মোৰ ফ্ৰণ্ট পাৰ্ট কাটা। এতিয়া মই এইখিনি চাইডকৈ থৈছোঁ। এতিয়া বেক পাৰ্ট কাটিং কৰিম। বেক পাৰ্ট কাটিং কৰাৰ কাৰণে মই ফ্ৰণ্ট পাৰ্টটো বেক পাৰ্টৰ ওপৰত এনেকৈ পাৰি লৈছোঁ আৰু ওপৰৰ ফালে মই 2 ইঞ্চি এক্সট্ৰা লৈছোঁ বেক পাৰ্টৰ কাৰণে। আৰু এইফালে মই গলাৰ কাৰণে 2 ইঞ্চি এক্সট্ৰা লৈছোঁ আৰু এনেকৈ 2 ইঞ্চি মই দাগ দি যাম। আৰু এটা এনেকৈ আঁচ টানি দিছোঁ। এতিয়া মই গলাৰ শ্বেপটো দি দিছোঁ। বেক পাৰ্টৰ গলাৰ শ্বেপ এইটো। এইফালে মই 1.5 ইঞ্চিকৈ বহলাই দিছোঁ। 1.5 ইঞ্চি মই এক্সট্ৰা লৈছোঁ এইফালে আৰু এনেকৈ দাগবিলাক দি দিছোঁ। চাৰিওফালে মই এতিয়া আঁচবিলাক টানি যাম। আৰু এতিয়া স্কুলৰ সহায়ত মই ইয়াৰ আঁচডাল দি দিম। আৰু ওপৰৰ বেল্টৰ মই ত্ৰিছাকৈ এনেকৈ আঁচডাল টানি দিছোঁ। এতিয়া মই গোটেইখিনি কাটিং কৰি দিম। এয়া মোৰ কাটা হৈ গ'ল ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট। এয়া হৈছে মোৰ বেক পাৰ্ট আৰু এয়া হৈছে মোৰ ফ্ৰণ্ট পাৰ্ট। এয়া চাওক দুটা পাৰ্ট। এতিয়া মই এনেকৈ চিলাই মাৰি যাম। এয়া চাওক মোৰ চিলাই কৰা হৈ গ'ল। এতিয়া মই বেক পাৰ্টৰ ওপৰত ফ্ৰণ্ট পাৰ্টটো এনেকৈ বহাই ল'ম, ওলোটাকৈ বহাই ল'ম। এয়া এতিয়া মই দুয়োটা চাইডে এনেকৈ মিলাই দিছোঁ। এতিয়া মই ইয়াৰে পিছ ভাগত এনেকৈ মই চিলাই মাৰি যাম। এয়া চাওক মোৰ চিলাই হৈ গ'ল। এতিয়া মই বটন পাৰ্টটো ফল্ড কৰি ল'ম, দুটা ভাঁজ দি ফল্ড কৰি ল'ম। আধা ইঞ্চিত এটা ভাঁজ দিম আৰু 1 ইঞ্চি এটা ভাঁজ দি এনেকৈ ফল্ড কৰি ল'ম। দুয়োটা চাইডে এনেকৈ ফল্ড কৰি লৈ মই প্ৰেছ কৰি দিম।
এনেকৈ প্ৰেছ কৰি দিম মই। এয়া চাওক মই এনেকৈ প্ৰেছ কৰি দিছোঁ। দুয়োটা চাইডে মই এনেকৈ প্ৰেছ মাৰি দি আলপিন মাৰি দিছোঁ। এতিয়া মই এইটো এনেকৈ ওপৰে ওপৰে চিলাই মাৰি যাম। এয়া চাওক মোৰ চিলাই কৰা হৈ গ'ল। দুয়োটা চাইডে মই এনেকৈ চিলাই কৰি লৈছোঁ। এতিয়া মই চাইডৰ ভাঁজটোত মই এতিয়া চিলাই কৰি যাম। এনেকৈ মিলাই লৈ কিনে চাইডৰ ফালে চাইডে চাইডে চিলাই কৰি যাম। এয়া মই চিলাই কৰি দি দিলোঁ। এয়া চাওক চিলাই কৰা হৈ গ'ল। এতিয়া মই বেল্টৰ কাৰণে হাফ ইঞ্চি এটা ভাঁজ দি আকৌ 1 ইঞ্চি যিহেতু বেল্ট 1 ইঞ্চি মই এনেকৈ ভাঁজবিলাক দি ল'ম। ভাঁজটো দি মই এনেকৈ প্ৰেছ কৰি যাম। চাৰিওফালে এনেকৈ ভাঁজটা দি দিছোঁ আৰু এতিয়া মই ইয়াতে প্ৰেছ কৰি ল'ম। এচা প্ৰেছ কৰা মোৰ হৈ গ'ল আৰু মাজৰ অলপ এৰি কিনে ইলাষ্টিক সোমোৱাৰ কাৰণে তাৰ কাৰণে মই বাকীখিনি চিলাই মাৰি দিছোঁ। এতিয়া ইলাষ্টিক লাগে মোক কমৰ হৈছে 30 ইঞ্চি, সেইকাৰণে ইলাষ্টিকৰ মাপ ল'ম মই 27 ইঞ্চি। মই 3 ইঞ্চি কম ল'ম। এয়া মই 27 ইঞ্চি ইলাষ্টিক লৈছোঁ আৰু এতিয়া মই মাজতে কাটি দিছোঁ। এতিয়া আলপিনৰ সহায়ত মই ইলাষ্টিকডাল এনেকৈ সোমাই দিম। যিটো আমি মাজৰ ভাগ এৰিছিলোঁ সেইফালেদি মই ইলাষ্টিকটা এনেকৈ সোমাই দিছোঁ। চাওক মই এনেকৈ সোমাই দিছোঁ আৰু মাজৰ বিচটো মই এনেকৈ চিলাই দিম আৰু চাৰিওফালে মই এনেকৈ চিলাই দিছোঁ। চাওক আমাৰ ইলাষ্টিকটা হৈ গ'ল। এতিয়া মই ইলাষ্টিকৰ মাজ ভাগত আকৌ এটা চিলাই মাৰি যাম, যিহেতু আমাৰ ইলাষ্টিকডাল বেছি লুজ হৈ যাব তাৰ কাৰণে। এয়া মই চাওক যাতে ইলাষ্টিকটা আমাৰ উল্টা খাই নাযায়। লাষ্ট পৰ্যায়ত মোৰ এটা চিলাই হৈ গ'ল। কেনেকুৱা লাগিছে ফ্ৰেণ্ডসকল? ভাল লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম। বাই।